Hello everyone, welcome back to my YouTube channel. Jubli's blog la সকলোকে স্বাগতম জনাইছো আৰু আজি এটা নতুন মই হল ভিডিও লৈ আহিছো আৰু এটো হল ভিডিও হৈছে MyGlamm আপৰ আৰু মই actually লিপষ্টিক লৈছিলো 99 rupeesৰ 364 rupeesৰ হয় কিন্তু এটো মই এভেইল কৰিছিলো আপোনাৰ free avail কৰিছিলো free lipstick আৰু মই এটো avail কৰি 99 rupeesত পালো আৰু মই লোককো মই মোৰ ফ্ৰেণ্ডকো মই ৰেডি কৰিছিলো ৰিফাৰ কৰিছিলো আৰু 8 জন মানুহে ললে ঠিক আছে 8 জন মানুহে লোৱাৰ কাৰণে মই এইটা বস্তু পালো তো এতিয়া মই আপোনালোকৰ আগত দেখাম এইটা বস্তু কি আৰু যদি আপোনালোকে ল'ব বিচাৰে মই লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে ল'ব পাৰিব এতিয়া মেবি available নাই যদি আপোনালোকে ল'ব বিচাৰে 950 rupeesৰ লিপষ্টিক 300 কিমানত পাব তথাপি মই লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে চেক কৰিব পাৰিব আৰু এইটা পঠিয়াইছে মোক MyGlamm ৰ ফালৰ পৰা MyGlamm তো মই এটা খুলিম আপোনালোকক চাব ন তো ফাৰ্স্ট বক্সটো হৈছে এটো খুলিছা আৰু কি পঠিয়াইছে মই নিজেও নাজানো তেওঁলোকে তো মই চাওঁ খুলিছো ফাৰ্স্ট আপোনালোকৰ খুলিছো আৰু হয়তো মই কৈছো মই লিপষ্টিক এটা ইউজ কৰি বহুতেই ভাল পাইছো লং লাষ্টিং হয় আৰু মই জাক দিছো সকলোৱে কৈছে যে বহুত ভাল লিপষ্টিকটো আৰু লিপষ্টিক সৰি মই লিপষ্টিক দেখাই দিছো এইটো লিপষ্টিক এইটো আৰু সৰি ঠিক আছে সৰি দেই কাৰণ মোৰ অলপ লাইটিঙৰ অলপ প্ৰবলেম আছে ওকে তো মোক তেওঁলোকে পঠিয়াইছে এইটো এটা কাৰ্ড দিছে স্ক্ৰেচ কাৰ্ড আৰু তেওঁলোকে পঠিয়াইছে এইটো এটা আৰু কি হয় ন আপোনালোকক সকলোকে দেখাই দিম আৰু নেক্সট বক্সটো এইটো আকৌ এইটো মই খুলি চাওঁ কিনো পঠিয়াইছে সকলোৱে একেলগে চাম ঠিক আছে তো নেক্সটটো খুলি হ'ল ফাইনেলি আৰু ইয়াৰ পৰাও এনেকুৱা এটা ওলাইছে আৰু ইয়াতো এখন কাৰ্ড দিছে তেতিয়াহ'লে চাওঁচোন আহক কি হয় ফাৰ্ষ্ট এইটো খুলিছো এইটো wow okay rose highlighter তেওঁলোকে মোক এটা হাইলাইটাৰ দিছে সেকেন্ডটো হৈছে এইটো হৈছে মেট আইলাইনাৰ পেন্সিল eyeliner blue color ধৰিব পৰা নাই এইটো blue color থাৰ্ডটো হৈছে এইটো ওয়াও এইটো এটা লিপ গ্লছ দিছে মোক ফোৰটো হৈছে এখন চিট মাস্ক Mandarin brightening sheet mask is it okay আৰু ফিফথটো হৈছে কি এইটো এটা আমি জানো তো ফিফথটো হৈছে এইটো হৈছে মেট লিপ লাইনাৰ পেন্সিল পিংকত হয় তো সেইখিনি আছিল আজি মোক MyGlamm ফালৰ পৰা দিছে যেহেতু মই 8 জনক ৰেফাৰ কৰিলো
আৰু মোক এইখিনি মোক দিছে তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি পাৰে আপোনালোকে ভিডিঅ'টো শেষত চাই আপোনালোকে লিংকত গৈ ডেছক্ৰিপশ্যনত ক্লিক কৰি আপোনালোকে এভেইল কৰিব পাৰে আৰু বেলেগকো আপুনি ৰেফাৰ কৰি পেলাই এনেকৈ মোৰ যেনেকৈ পাব পাৰে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই